थांनाय हराव बाहुरागुरियाव गासै गंजिसे दखानाव सिखावा खावनानै लांदां खालामो। अखा हानायनि खाबु लानानै हरसेयावनो गंजिसे दखाननि मुवा बेसाद खावना लाङो सिखावा। मख'नो गोनांदि बाहुरागुरि पुलिस थानानि खाथियावनो खावनाय जाथाया जानानै थांदों। बेबादि खावनाय जाथायनि उनावनो पुलिसनि सायाव बिबान गैयै सोंथि खालामदों ओनसोलनि सुबुंफोरा। इलेक्ट्रनिक दखान, फार्मासि, फेभार दखान, हार्डवेर, साहा गला, मबाइल दखान लोगोसे गालामाल दखान लानानै गासै गंजिसे दखानफोराव लाख लाख रांनि मुवा बेसादफोरखौ खावनानै लांदों सिखावा। पुलिसनि बिबान गैयैनि थाखायनो जाथाया जानो मोन्दों होननानै अजद खालामदों रायजो राजाफ्रा। बेराफारसेथिं एखे हरावनो गसाइगाव थावनियाव थानाय दीनाबन्धु आश्रमावबो 1 लाख रांनि मुवा खावनानै लाङो सिखावा। सीसी फुटेज लानानै पुलिसनि हान्जाया जाथायनि सायाव नायबिजिरगासिनो दं। আমি পুৱা যেতিয়া উঠিলোঁ উঠাৰ পাছত শুনিলোঁ যে আমাৰ ভাড়াগুৰি বজাৰ বৃহত্তৰ ভাড়াগুৰি অঞ্চলত যি ভাড়াগুৰি আজি ইমান সংখ্যক দোকান আছে, যোৱা ৰাতি 1টা বা 1:30 বজাৰ পৰা চুৰিকাণ্ড সংঘটিত হৈছে। যিহেতু আমাৰ পুলিচ ষ্টেচনটো নিয়াৰৰ ওচৰতে হয়, দোকানৰ পুলিচ ষ্টেচনৰ সন্মুখত কেনেকৈ চুৰিকাণ্ড সংঘটিত কৰিলে আমি সবে উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু আমাৰ প্ৰশাসনে কি কৰে, ৰাতি কোনো ডিউটি নাই, কোনো পেট্ৰলিং ডিউটি নাই। যিহেতু ভাড়াগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল আছে, আজিকালি ৰাতি কোনো পেট্ৰলিং ডিউটি নকৰে। আৰু যিমান দোকান আজি 11টা 12টা দোকানত চুৰি হৈছে, আৰু এজন গৌৰাংগ সাহা নাম, তাৰ ঘৰত গৈ পেলাই তাৰ ঘৰৰ মজিয়াৰ পৰা সোণা দানা চুৰি কৰি লৈছে। আৰু যেহেতু আজি এইটো মাৰাত্মক ঘটনা, আজি প্ৰশাসন থকাৰ পিছতো আমাৰ ভাড়াগুৰিৰ নিচিনা বজাৰত মেইন ৰোডত ইমান এটা চুৰিকাণ্ড জঘন্য সংঘটিত কৰিলে। আজি যিজনে পুৰা ভিডিঅ' আপোনালোকে চাবলৈ পাইছে যে মুখ টুক বান্ধি কাপোৰ পিন্ধি আহি চুৰি কৰিছে, এইটোতো কোনোবা বাহিৰা শক্তি হ'ব পাৰে, হয়তো আমাৰ ভাড়াগুৰিত প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰি আজি যদি 2 দিন আগত এনেকুৱা হৈছে, 8 দিন আগত আকৌ যদি কিবা ৰাতি কিবা কৰি থৈ যায়, কিন্তু আমাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো নকৰে, কোনো ব্যৱস্থাই নকৰে। আৰু আমাৰ যিটো প্ৰশাসন আছে, প্ৰশাসনক লৈ আমি আমাৰ ভাড়াগুৰি আৰক্ষী চকীত গ'লোঁ, গোৱাৰ পিছত সিহঁতক ক'লোঁ যে ছাৰ আমাৰ এনেকুৱা আমাৰ লগত দোকান ভাড়াগুৰি বজাৰ চুৰি হৈছে। তেতিয়া প্ৰশাসনৰ ভাড়াগুৰিৰ আৰক্ষী বিষয়াজনে কৈ আছে যে আপোনালোকে ৰাতি দোকানত টোপনি নাহে। এইটো কেনেকুৱা ভাৰসাম্যহীন কথা কৈ আছে সিহঁতে, এইটো এটা কি কথা হ'ল নেকি? আজি যদি প্ৰশাসনে নিৰাপত্তা দিব নোৱাৰে, গোটেই দোকানদাৰবিলাকে গোটেই দিন ব্যৱসায় বাণিজ্য কৰে, ৰাতি ঘৰৰ ব্লেষ্ট হয়। আজি যদি ৰাতিও দোকানত পহৰা দিব লাগে, তাহলে আমাৰ প্ৰশাসন দি কি লাভ, আৰক্ষী বিভাগ থাকি কি লাভ? এই কাৰণে আমি ভাড়াগুৰিবাসী ব্যৱসায়ী সমিতিৰ পৰা আৰু সচেতন সমাজৰ পৰা আমি উদ্যোগ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, যিহেতু ইমিডিয়েট যদি এইটো ব্যৱস্থা নকৰে, আমি বৃহত্তৰ ব্যৱসায়ীসকলে ভাড়াগুৰি বজাৰত আমি আন্দোলন কৰি দিওঁ। দোকানত যে যিবিলাক মাল আছিল, মোবাইল টোবাইল আছিল, ৰিপেয়াৰিঙৰ মোবাইল আছিল, লাভৰ মোবাইল আছিল, টকা পইচা আছিল, আৰু এই ৱাচ বৰ্ডৰ যিবিলাক দামী দামী মাল বস্তু যিবিলাক, সিহঁতে কি কৰিছে, ভেন চলাইছে বহি আৰামে এটা কৰি মাল তুলি লৈ গৈছে চব। কালি ৰাতিৰ ঘটনা, কালি ৰাতিৰ ঘটনা আৰক্ষীক জনাইছোঁ। কি কয় আৰু কি কয় যে তহঁতে কি দোকানত কিয় নথকা, দোকানত থাকিব লাগে। মেইন বজাৰত আৰক্ষী পহৰা নিদিয়ে নেকি? নাই, কোনো পহৰা নাই। মোটামুটি কিমান টকাৰ মাল লৈছে? হ'ব, বহুত হ'ব, 10 লাখৰ ওপৰত যাব। ৰাতি বৰষুণ আছিল? অলপ আছিল। মোৰ নাম কালীপদ চাকি। আমাৰ নিউজ পেপাৰ আছে আৰু ঘড়ী, এভৰিথিং বস্তু আছে, গিফ্ট আইটেম আছে। চুৰি হৈছে। কালি ৰাতি 10টা মানত আমি দোকান বন্ধ কৰি গৈছোঁ ঘৰত যোৱাৰ পিছতে। আমিতো ঘৰত 1 কিলোমিটাৰমান হয় ইয়াৰ পৰা। আমাৰ দোকানটো একদম থানাৰ সন্মুখত, থানাৰ পৰা মানে আমাৰ দোকানটো গম পায়। তো ৰাতিপুৱা 6টা মানত আমি খবৰ পালোঁ, মানে দোকানত তালা ভাঙিছে। তাৰপিছতে আহিলোঁ, অহাৰ পিছত দেখিলোঁ আমাৰ দোকানটো ভাঙিছে আৰু জিনিসপত্র কিবা লস হয়েছে এইটো ইমান হিসাব কৰা নাই এতিয়াও। কেশ টাকাটো মানে লৈ গৈছে, হ্যাঁ কেশ আছিল, কেশটো যিমান আছিল সব লৈ গৈছে, ডকুমেণ্টবিলাক পেলাই থৈ গৈছে।
আৰু থানাৰ সন্মুখতে এনেকুৱা যদি ঘটনা হয় তেনেহ'লে আমি কেনেকৈ নিৰাপত্তাত থাকিম। এইটো এটা নহয় দোকান, আমাৰ একদম মেইন ৰোডত 11টা মানত দোকান আছে, সব চুৰি হৈছে, সবাৰে মানে টকা লৈ গৈছে। টকা আৰু জিনিসপত্র কিমান লৈছে তাৰ হিচাপটো আমি নাজানো, কিন্তু মোটটোতো আমি হিচাপ পালোঁ, মানে কেছ টকা যিমান আছিলে লৈ গৈছে আৰু জিনিসপত্র মানে বহুত ক্ষতি হৈছে, কিন্তু এতিয়া আমি গম পোৱা নাই। গেং এটা আহিছে নহ'লেতো ইমান দোকানত মানে চুৰি কৰিব নোৱাৰে। 11টা মান দোকান আৰু মানুহ ঘৰতো গৈছে, এটা ঘৰতেও গৈছে। আৰক্ষী প্ৰশাসনক মানে এইটোৱে অনুৰোধ জনাম যে এনেকুৱা যদি থানাৰ সন্মুখত আমাৰ 100 ফুট 200 ফুটৰ ভিতৰতো যদি এনেকুৱা যদি চুৰি হয় তেনেহ'লে আমি কি নিৰাপত্তাত আছোঁ, এইটো এটা ডাঙৰ কথা। আৰু যদি আমি যদি এনেকুৱা দোকানত থাকি গ'লে আমাৰ দোকানটো যদি আমাকেও ডিউটি কৰিব লাগে তেনেহ'লেতো এইটো বেয়া কথা। তো এইটো আমি আৰক্ষীক মানে আমি এইটোৱে মানে এটা অনুৰোধ জনাম যে এইবিলাক কমচে কম মেইন ৰোডত বা বজাৰত অলপ মানে যদি পেট্ৰলিঙৰ ব্যৱস্থা কৰে তেনেহ'লে ভাল হয়। CCTV চালোঁ, 2টা CCTV চালোঁ, তাতে আমি চোৰৰ মানে গেংটো দেখা পাইছোঁ, কিন্তু আমি মুখটো চিনি পোৱা নাই। তো এনেকুৱা যদি হয় আৰু যদি এইবিলাক যদি তদন্ত নহয়, তদন্ত নহ'লে আমিতো বহি নাথাকিম। এইটো কিন্তু এটা বৃহৎ আন্দোলন হ'ব। চোৰটো ধৰিব লাগে, চোৰটো ধৰিব লাগে, এইটো পুৰা গেংটো ধৰিব লাগে। এইটো আৰু কেইদিনমান আগতেও হৈছে, আৰু 1 মাহ আগতেও হৈছে, মাজে মাজে হৈ থাকে।